এতিয়া আমি ওলাই আহিছোঁ মানে আহিলোঁ আহি পিনে মুখ হাত ধুই ভাত চাত খালোঁ ভাত চাত খাই আণ্টিহঁতৰ লগত কথা পাতিলোঁ আণ্টিহঁতৰ লগত কথা পাতি আকৌ ওচৰৰ আণ্টিহঁতৰ ঘৰতো গ'লোঁ আণ্টিহঁতৰ লগত কথা পাতি লগ পাই খুব ভাল লাগিলে তাতে খুব আমলখি খালোঁ মিঠা আমলখি আৰু একদম আমলখি শেষ কৰি থৈ আহিলোঁ আৰু এতিয়া আমি ক'ত গৈ আছোঁ দিদি ৰাজবাৰী আমি গৈ আছোঁ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে ফাইনেলি আজি ছেকেণ্ড পাৰ্টটো মই আপলোড কৰিলোঁ ছেকেণ্ড পাৰ্ট মানে কি হয় ছেকেণ্ড পাৰ্ট আপোনালোকে ধৰিব পৰা নাই চাগে যোনসকলে মোৰ আগৰ ভ্লগটো চাইছে তেওঁলোকেহে গম পাব মানে আমি ডিমাপুৰ গৈছিলোঁ যে তাৰে ছেকেণ্ড পাৰ্ট এইটো কৈ দিছোঁ আৰু আপোনালোকক যোনসকলে চোৱা নাই তো এয়া আমি যোনসকলে আগৰ মোৰ ভ্লগটো চাইছিলে তাতে মই গৈ পোৱা দিনা মানে গৈ মেলি ভাত পানী খাই তাৰলৈকে দেখাইছিলোঁ তাৰে নেক্সট পাৰ্টখিনি দেখাইছোঁ এতিয়া তো এয়া নেক্সট পাৰ্টখিনি আমি সেই ভাত পানী খাই মেলি ওলাই আহিছিলোঁ মানে দিহঁতে ফুৰাবলৈ লৈ আহিছিলে আৰু এয়া ডিমাপুৰ টাউনৰ মাজেদি আহি আছোঁ আৰু গাড়ী দেখিছেনে কিমান দীঘল লাইন মানে ট্ৰেফিক পূৰা জাম হয় তাতে যোৱা দিনাও মানে এনেকৈ পাইছিলোঁ জাম তাৰপিছত আহি ৰাজবাৰী পালোঁহি ৰাজবাৰী মানে নোসোমালোঁ আমি কাৰণ আমাৰ শিৱসাগৰৰ ৰংঘৰৰ নিচিনাই বুলি ক'লে সেইটো কাৰণে নোসোমালোঁ আৰু যিহেতু আমাৰ টাইমো কম আছিল হাতত সেইটো কাৰণে আমাক বেলেগ এডোখৰ ঠাইলৈ লৈ গৈছিল আৰু এয়া হৈছে ডিমাপুৰৰ এয়াৰপৰ্ট আৰু টাউনৰ মাজেদি এনেকৈ আমি আহি আছোঁ এতিয়া ক'লৈ গৈ আছোঁ আপোনালোকক দেখাম বাৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে গাইজ আমি এতিয়া ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ' চাই ক'বচোন কি জেগা হয় ক'ত আছে কমেণ্ট কৰি জনাব মই নকওঁ এইটো ক'ত আছে কি হয় গোটেইটো দেখাই আছোঁ ভিতৰত গৈ আমাৰ এওঁ দেখাব মই নেদেখাওঁ দেখাবা নাই ক'ত হয় আপোনালোকে নিজেই ক'ব কমেণ্ট কৰি সকলো দেখাই আছোঁ ৰ'ব কি ধুনীয়া লাগিছে চোৱা এই গছ কেইজোপা এইটো ৰাস্তাটো বনাই দিলেতো আৰু ভাল লাগিব ন ফাইনেলি আমি আহি পালোঁহি আৰু আমাক দিহঁতে ক'ত ফুৰাব আনিছিলে কোৱাই নাছিলোঁ নহয় আপোনালোকক আমাক আনিছিলে ডিমাপুৰৰ গ্ৰীণ পাৰ্কলৈ জেগাখিনি কিন্তু বহুতেই ধুনীয়া প্ৰথমতে ভাবিছিলোঁ জংঘল কেনেকুৱা বা হ'ব যেতিয়াই ভিতৰত সোমালোঁ তেতিয়া মানে দেখিলোঁ যে জেগাখিনি সঁচাকৈয়ে বহুত ধুনীয়া আমাৰ এইফালৰ পাৰ্কবিলাকৰ দৰে নহয় মানে তাত বহুত কিবাকিবি দেখিবলৈ পালোঁ ইয়াত দেখিছেনে শ্বুটিং ৰেঞ্জ আৰু দোকান চোকানো বহুত কিবাকিবি আছে তাৰপাছত আছিল আপোনাৰ এইফালে ব'টিং জিপ লাইন তাৰপিছত 7D থিয়েটাৰ হণ্টেড হাউচ মাছাজ পাৰ্লাৰ আৰু কিবাকিবি আছিল আৰু ইয়াত ফটো চটো উঠিবলৈও বহুত ধুনীয়া বহুত ভাল লাগিল মানে জেগাখিনি ইফালে এতিয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ তাৰপিছত ইয়াৰ পৰিৱেশটো আপোনালোকক এইফালে দিহঁতে পূৰা ফটো চটো উঠি আছে আৰু এইফালে মানে ছোৱালী কেইজনীমান গৈছিলে মই হাজবেণ্ডক জোকাইছোঁ আৰু তুমি ছোৱালী চাই আছিলা ন বুলি ধেমালি কৰি আছোঁ আৰু তাৰপিছত আমিও খুব ফটো উঠিলোঁ এইখিনিতে ভিডিঅ' দেখিব পাইছেই চাগে ৰিলছ বনালোঁ তাৰপিছত এইফালে জিপ লাইনত উঠিম বুলি ভাবিছিলোঁ কিন্তু মোৰ বহুত ভয় লাগিলে সেইটো কাৰণে লোকে উঠাই চাই থাকিলোঁ আৰু এইফালে দিহঁতে ফটো উঠাই আছে আৰু এইফালে আমাৰ ভিনি দেৱে ইয়াত আগতে হেনো ক্লাইম্ব কৰিছে কিন্তু আমাৰ সিহঁতে ভাবিছিলে কৰিম বুলি কিন্তু মানে নকৰিলে আৰু তাৰপিছত আৰু মানুহো সেইদিনাখন বহুতখিনিয়ে দেখা পালোঁ তাত মানুহ অহা যোৱা কৰিয়ে থাকে কাৰণ পাৰ্কখন বহুত ধুনীয়া ন আমাৰ এইফালে মই কিন্তু এনেকুৱা পাৰ্ক দেখা নাই দেই এইফালে এইবিলাক মই যে কৈছিলোঁ মাছাজ পাৰ্লাৰ 7D থিয়েটাৰ এইবোৰ আছে বুলি এইবিলাক তাকে মই হাজবেণ্ডক কৈছিলোঁ যে মাছাজ ল'বা নেকি তেওঁ ক'লে নালাগে মোক ভয় কৰি পিনে ক'লে নেকি তেনেকৈ নাজানো কিন্তু দেই আৰু এইফালে দেখিছেনে একদম ধুনীয়াকৈ ব'টিং কৰি আছে আমি নকৰিলোঁ ব'টিং এইখিনিতে উভতিছোঁ ঘৰলৈ কাৰণ আন্ধাৰ হৈ আহিছে আৰু মই যদি বাচ্চা হৈ থাকিলোঁ তেতিয়া ইয়াতে মই খুব জঁপিয়ালেহেঁতেন কিন্তু এতিয়া মই জঁপিয়াব নোৱাৰোঁ মই জঁপিয়ালে এইটো ফুটি যাব আজি খোজকাঢ়ি অকণমান হ'লেও চৰ্বি ঘটিছে চাগে মোৰ নাজানো আৰু ভাল লাগিলে বহুত জেগাখিনি কি আছিলে গ্ৰীণ পাৰ্ক জেগাখিনি বহুত ভাল লাগিল এইফালে চাই দিয়া কেনেকুৱা লাগিলে নাহাহে তুমি আকৌ এইফালে আহিবই নিবিচাৰে একদম দিহঁত ক'ত গ'ল আকৌ যেতিয়া চান্স পাওঁ তেতিয়াই আহিম আৰু ইয়ালৈ আজি এদিনৰ কাৰণে আহিছিলোঁ हम लोग अभी जा रहे हैं बाय बाय जीजू गाड़ी दरवाज़ा बंद ही नहीं होने देते चला इसलिए जल्दी से मार लेती हूँ बहुत एंजॉय किया
এইফালে দেখিছেনে আমি পাৰ্কখন ঘূৰোতেই আন্ধাৰেই হৈ গ'ল আৰু যদি আমি ৰাজবাৰীত সোমালোহেঁতেন তেতিয়া বহুত ৰাতি হ'লহেঁতেন কাৰণ দিহঁতে সোনকালে শুৱে সেইটো কাৰণে আমিও বেছি দেৰি নকৰিলোঁ তাত সন্ধিয়া হোৱাৰ লগে লগে উভতি লওঁ ঠাণ্ডা দিনত বেছি সোনকালেই সন্ধিয়া হয় তাৰপিছত সেই ঘূৰি আহি আমি সেই খাবলৈ সোমালোঁ কিবা এটা খাবলৈ মানে তেনেকৈ মন যোৱা নাছিলে কাৰণ ভাত খাই গৈছিলোঁ ন পেটটো ফুলেই হৈ আছিলে তথাপিও মানে তাৰ ৰেষ্টুৰেণ্টত টেষ্ট ল'বলৈ মন গ'ল তো সেই মই যে অৰ্ডাৰ কৰিছিলোঁ কিম্বাপ সেয়া টেষ্ট কৰিলোঁ কিম্বাপ আৰু টেষ্টটো কেনেকুৱা পালোঁ মই আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁৱেই এইখন মই কলিং বেল টিপিলোঁ আৰু এতিয়া এইটো আৰু এতিয়া ৱেইট কৰি আছোঁ গাইজ ইয়াত চব ইমান বগা বগা ন অলপ কোৰিয়ান মানুহৰ নিচিনা আৰু মই ফিল্টাৰ লগাই লৈ বগা আছোঁ সেই ল'ৰাটো দেখাই আছোঁ একদম কোৰিয়ান ল'ৰা নিচিনা দেখিলেনে গাইজ দেখিলেনে গাইজ একদম কোৰিয়ান ল'ৰা নিচিনা মই আৰু সেই তাৰ ল'ৰা ছোৱালীবিলাককে চাই আছোঁ কাৰণ নাগা নিচিনা নেদেখিয়ে মানে কোৰিয়ান নিচিনা দেখা পায় আৰু তাৰপিছত সেই মই কিম্বাপ টেষ্ট কৰিছিলোঁ আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ মোৰ ৰিয়েকশ্যনটো দেখিছেনে খাবলৈ কেনেকুৱা পালে আপোনালোকে গম পাইছে চাগে একদম বহুতেই বেয়া পালোঁ মই কেতিয়াও নাখাওঁ আৰু দেই জীৱনত তাৰপিছত খাই মেলি আমি এতিয়া উভতিছোঁ আৰু দিনৰ ডিমাপুৰখন দেখাইছিলোঁ মানে ডিমাপুৰ টাউনখন দেখাইছিলোঁ এতিয়া ৰাতিৰ ডিমাপুৰ টাউনখন দেখাই দিছোঁ আপোনালোকক আৰু আহি এয়া দেখা পালোঁ মেলা বহি আছে আৰু দুখনকৈ মেলা বহিছে আৰু বহুত ডাঙৰ মানে এনেকুৱা মেলা মানে মই আমাৰ ইয়াত দেখাই নাই আমাৰ ইয়াত মেলা আহে কিন্তু সৰু সৰু আহে কিন্তু সেই দুখন মেলা মানে এই আমি যোনখনত এতিয়া সোমাইছোঁ সেইখনটো ডাঙৰে হয় কিন্তু সিখন মানে ইয়াতকৈ বেছি ডাঙৰ মেলা আছিলে মানে দূৰৰ পৰা দেখিছোঁ ন আৰু এইখনত আমি অলপ টাইমৰ কাৰণে এটা কথা আমাৰ ইয়াৰ মেলাবিলাকত মই কিন্তু আজিলৈকে এনেকৈ টিকেট কাটি সোমোৱা নাই দেই কিন্তু সেইখন মেলাত মানে এনেকৈ টিকেট কাটি সোমাইছোঁ আৰু পাৰ পাৰ্চন 20কে লৈছে আমি গোটেইকেইটা সোমাই গৈছোঁ এতিয়া মেলালৈ এতিয়া এইফালে দি গৈ আছোঁ এতিয়া দেখিছেনে কিন্তু ভিতৰত গৈ আমি ক'তোৱে নুঠিলোঁ এনেই মেলাখন এক পাক দিলোঁ আৰু ঘৰলৈ উভতিলোঁ তাৰপিছত এইফালে এতিয়া আহি আছোঁ আমি তাৰপিছত দিয়ে কৈছে যে তোমালোকৰ সেইফালে এনেকুৱা মেলা নাই নবহে ন মই কৈছোঁ অঁ আমাৰ এইফালে এনেকুৱা মেলা নবহে মানে দেখা নাই মই আজিলৈকে যিমানকেইখন মেলা দেখিছোঁ মানে সৰু সৰু আছিলে তাৰপিছত এইফালে মেলাৰ ভিতৰত সোমাই আহিলোঁ এতিয়া আৰু এইফালে একদম টেটৰ দোকান এইবিলাক বাৰু আজিকালি বহে আগতে নবহিছিলে আজিকালি এইবিলাক চব দোকানবোৰ বহে তাৰপিছত আমি এইফালে ওচৰে পাজৰে যিমান দোকান আছে চব এখন এখনকৈ চাই গ'লোঁ কিন্তু একো কিনা নাই দেই খালি চাইহে গৈছোঁ আৰু ল'বলগীয়া তেনেকৈ একো নাইও আৰু টাইমো কম ঘৰলৈ সোনকালে যাব লাগে পটাপট ঘূৰিছোঁ আৰু আজিকালি মেলাবিলাকৰ টিকেটবিলাকৰ ইমান দাম ন তাতে মানে 100কে লয় আমি যেতিয়া মানে উঠিছিলোঁ এতিয়া বাৰু বহুত দিন উঠা নাই আমি যেতিয়া সৰু মানে অলপমান ডাঙৰেই আছিলোঁ দেই ইমানো সৰু নহয় 6-5 বছৰমানৰ আগৰ কথা এটাত 20 টকামান 30 টকামানকৈ লৈছিলে কিন্তু আজিকালি মানে এটাতে 100 আৰু এইখন মেলাত বাচ্ছাবিলাকৰে কেইবাখনো মই মানে এনেকুৱা উঠিবলগীয়া গাড়ী দেখিলোঁ তাৰপিছত আমি এতিয়া আহি আছোঁ আৰু এইফালে মেহেন্দি ল'বলৈ মোক দেখাইছে মই নিজে মেহেন্দি আকৌ আপুনি মোক লগাই দিব নালাগে বুলি তাৰপিছত এইফালে দেখিছেনে একদম কিমান ধুনীয়া ধুনীয়া ইয়েৰিংছ ওলাইছে হেয়াৰ ক্লিপ ৰিবন তাৰপিছত আপোনাৰ ৰিংছ আৰু বহুত কিবা কিবি ওলাইছে মানে আৰু মই মানে এইবিলাক নল'লোঁ কেলৈ কাৰণ মোৰ এইবিলাক পিন্ধাৰ একেবাৰেই চখ নাই আপোনালোকে মোৰ ভিডিঅ'বিলাকত মোৰ মন কৰিবচোন মোৰ একো পিন্ধিবই মন নাযায় মানে এইবিলাক আৰু সেইটো কাৰণে মই কিনাও নাই কেতিয়াবা কিনো এটা দুটা কিন্তু মানে কিনিলেও মানে এনেই পৰি থাকে আৰু এতিয়া মেলাখন আমাৰ চাই মেলি হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ আৰু ইয়াৰ মই ভয়ে ভয়ে একদম চিৰিপা নামিছোঁ দেই আৰু আহি থাকোঁতে গাড়ীত পূৰা ফূৰ্তি কৰি আহিলোঁ পূৰা এনজয় কৰিলোঁ একদম টেক্সি গাড়ী লৈ যাম শ্বিলঙত পূৰা নাচি আহিছোঁ আৰু
নাচি নাচি আহি কেতিয়ানো ঘৰ পালোঁ গমেই নাপালোঁ দেই। আৰু এইফালে দেখিছেনে দৰ্জাখনত ভিনদেউৰ আমাৰ ভনীয়েকে কিমান ধুনীয়াকৈ চিনচেনক আঁকি থৈছে। আৰু এইফালে একদম দেখিছেনে ভাগৰ লাগিছে মানে একদম জুই ফুৱাইছে আৰু মাও সামিয়াই আছে। আৰু এইফালে আমাৰ জিজুৱে মানে গাহৰি উলিয়াইছে, শুকাই থোৱা গাহৰি উলিয়াইছে আৰু দিয়ে ভাত বাঢ়ি আছে। আৰু দিনৰে ভাত আছিল, মই ক'লোঁ বনাব নালাগে, মই ভাত নাখাওঁ, তোমালোকে খোৱা বুলি ক'লোঁ। আৰু এইফালে একদম গাহৰি উলিয়াই আমাৰ এখেতে বইল কৰি অকণমান পুৰিব আৰু এইফালে গাহৰিৰ ওপৰত শুকুৱাই আছে। আৰু তাৰপিছত মইতো ভাত নাখাওঁৱেই, মই বোলো লাল চাহ একাপকে খাম আৰু শুম। আৰু আমাৰ এখেতে একদম ধুনীয়াকৈ গাহৰি এনেকৈ কাটি লৈছে, এইখিনি এতিয়া বইল কৰিব। আৰু আমাৰ বহুতেই ভাগৰ লাগিছে কাৰণ আমি মৰ্ণিঙে আহা, তাৰপিছত মৰ্ণিং আহিতো অলপো ৰেষ্ট লোৱাই নহ'ল, আহি চিধা আমি ফুৰিবলৈ ওলাই গ'লোঁ যে, সেইটো কাৰণে বহুত ভাগৰ লাগিছে মানে। এইফালে গাহৰি পূৰা পুৰি আছে, মই লাল চাহ বনালোঁ মোৰ কাৰণে। আমাৰ এখেতে পূৰা গাহৰি একদম পুৰি আছে, অকণমান বইল কৰি ল'লে, বইল কৰি এয়া পুৰি আছে। তাৰপিছত এইটো খৰিচা দেখিছেনে, এইটো খৰিচা আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু বহুত প্ৰিয় হয় এইটো। আমাৰ ইয়াৰ খৰিচাটো মই ইমান টেষ্ট নাপাওঁ, কিন্তু এইটো ডিমাপুৰৰ খৰিচাটো বহুত ভাল লাগে মোৰ, সেইকাৰণে একদম এক বৈয়াম ভৰ্তি কৰি লৈ আহিছোঁ। তাৰপিছত এয়া গাহৰি পুৰি খাই একদম মজা বোলে। আৰু এইফালে মই এতিয়া গাহৰি বনাই আছোঁ, মই নিজে নাখাওঁ কিন্তু তেখেতলোকৰ কাৰণে বনাই দিছোঁ। আৰু দিহঁতৰ কিটচেনটো যে মাকহঁতেও বেলেগকৈ বনাই খায়, মানে মাকহঁতৰ কিটচেনটো বেলেগ, দিহঁতৰ কিটচেনটোও বেলেগ হয়, মানে যোনে যেতিয়া মন যায় বনাই খায় আৰু তাহাঁতৰ তেনেকুৱা মানে, আমাৰ ইয়াৰ নিচিনা নহয় মানে একেটা কিটচেনতে বনাই খোৱা। তো ভালেই পালোঁ। আৰু মই এতিয়া মোৰ ষ্টাইলত গাহৰিটো বনাই দিলোঁ, বিলাহী পিঁয়াজ আদা ৰচুন দিছোঁ আৰু সিহঁতৰ খৰিচাটো অকণমান দি দিলোঁ। পিছত বনোৱাটো বনালোঁ, কিন্তু কাৰো ভাত খাব মন নগ'ল কাৰণ দিনত মানে দুপৰীয়া নহয় আচলতে, পিছবেলা সময়তে ভাত খোৱা নিচিনা হ'ল আৰু বাহিৰতো কিবা কিবি মানে সেইবিলাক খাই আহিলোঁ যে, সেইটো কাৰণে ভাত খাবলৈ কাৰো মন নগ'ল। এনেই বনালোঁ, মই বেছিকৈ খোৱাই নহ'ল, গোটেইখিনি থাকিয়ে গ'ল মানে। পিছদিনাখনহে জিজুৱে ডিউটি আছিলে যে টিফিনত ভৰাই লৈ গ'ল বাকীখিনি। তোমাক ভিডিঅ' কৰিব আহিলোঁ, কিবা ক'বা নি? মই এতিয়া শুবলৈ ওলাইছোঁ আৰু ইয়াতে মই আজি শুম। বাহ, এয়া একদম ধুনীয়াকৈ বিছনা পাৰি লৈছোঁ, ইয়াতে মই এতিয়া শুম। অকলে শুবা নি? ভয় নালাগে নি তোমাৰ? নাই, মোক ভয় নালাগে, এনেকৈ মই শুম। এইটো কি হয়, এইটো মোচন নেকি? ইয়াতে যিমান ঠাণ্ডা কৈছিলে সিমান ঠাণ্ডা নাই, সঁচাকৈ একোৱেই ঠাণ্ডা নাই। আমাৰ একদম তাতে যিমান ঠাণ্ডা আৰু ইয়াতে একোৱেই ঠাণ্ডা পাত্তাই নাপায় ন? আমি তাত চুৱেটাৰ মোজা চব পিন্ধি থাকিব লাগে, কিন্তু ইয়াত মানে এইটো দিও গৰমহে উঠিছে। এনে মানে গেঞ্জি পিন্ধি শুব পাৰি। সেনেকৈও শুব পাৰে। অ'কে, গুড নাইট, শুই থাকা। এনেকৈও শুব পাৰে, কিন্তু এতিয়া মানে মই বেলেগ চোলা অনা নাছিলোঁ, এক ৰাতিৰ কাৰণে আহিছিলোঁ কাৰণে এইটো চোলা হাত দীঘলটো লৈ আহিছিলোঁ আৰু এতিয়া এইটো পিন্ধিয়ে মই এতিয়া শুম। আৰু বহুত গৰম মানে, একেবাৰেই ঠাণ্ডা নাই, একোৱেই ঠাণ্ডা লগা নাই। আৰু চুৱেটাৰ টুৱেটাৰ যিমান লৈ আহিছিলোঁ। অ'কে, গুড নাইট, বাই। গুড নাইট। নেক্সট দিনা ৰাতিপুৱাই জিজু এয়া ডিউটি যাব ওলাইছে, তেওঁ ফায়াৰ ষ্টেচনত কাম কৰে, ঘৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি 5 মিনিটমান লাগে। আৰু তেওঁ সদায় এনেকৈ স্কুটিতে অহা যোৱা কৰে। আৰু এইফালে আমাক এতিয়া বাই বাই দি তেওঁ ডিউটিলৈ বুলি গুচি গ'ল। আৰু আমাৰো ট্ৰেইন আছিল 12টাত, তো আমিও সেনেকৈ সোনকালে ওলাব লাগিব এতিয়া। আৰু ঘৰটো এবাৰ আপোনালোকক বাহিৰৰ পৰা দেখাই দিছোঁ। এইফালে এইটো ঘৰটো দিহঁতৰ, সেই দৰ্জাখন দেখিছে যে, এইফালে ড্ৰয়িং ৰুম আছে, ওপৰত বেডৰুম আছে আৰু এইফালে কিটচেন আছে। আৰু এয়া আমি চাহ খাই পিনি আহিবলৈ ওলালোঁ, ভাত চাত নাখালোঁ। মই ৰাতিপুৱাই সোনকালে ভাত খাবও নোৱাৰোঁ, সেইটো কাৰণে লাল চাহ একাপ আৰু পিঠা লৈ গৈছিলোঁ যে, পিঠা এটা দিয়ে চাহ খাই ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ মানে আমি ট্ৰেইন 12টাত আছিলে, কিন্তু আমি মৰ্ণিং 9টামান বজাত ওলাই আহিলোঁ, বজাৰখন তাত চাম বুলি। আৰু এইফালে জিজুৰ ভনীয়েকে আমি নিয়া মিঠাই খাইছে আৰু তাই মানে এফালে যাবলৈ ওলাইছে লগৰখিনিৰ লগত, পিকনিক ওচৰৰ জেগাতে পিকনিক এটাত যাব ওলাইছে লগৰখিনিৰ লগত। তো তাইও আমাক বাই বাই দি গুচি গ'ল। আৰু এইফালে আণ্টিহঁতকো আমি বাই দিছোঁ। তেওঁলোকৰ কিটচেনটো যে এইটোৱে হয়, তেওঁলোকে ইয়াতে মানে গোটেইকেইজনী জীয়েকৰ সৈতে এনেকৈ খায় আৰু মাকে। আৰু তেওঁ এতিয়া এইফালে আমাক বাই বাই দিছে আৰু সেইফালে আণ্টিও বাই বাই দিছে। ৰাতিপুৱাই সোনকালে সেই বাকীকেইজনী ভনীয়েকো নিজৰ কামে কামে গুচি গ'লগৈ আৰু আমি এতিয়া ওলাই আহিলোঁ। আমাৰ এখেতেও এইফালে বাই বাই দিছে আণ্টিক। আৰু এইফালে দিয়ে কৈছিলে যে তেওঁ মানে স্কুললৈ এইফালে দিয়ে যায়, মানে শ্বৰ্টকাট এটা আছে ঘৰৰ বেক চাইডেদি,
শ্বৰ্টকাট আছে, তেওঁ সেইফালে দিয়ে স্কুল সদায় অহা যোৱা কৰে, মানে ওচৰ হয় আৰু এইফালেদি গ'লে তেওঁ আমাক এইফালে লৈ গৈছে। আৰু ইয়াত দেখিছেনে একদম পূৰা জংঘল ভয়ে লাগে, কিন্তু দেই ভয় নালাগে, তেওঁলোকে সদায় অহা যোৱা কৰিয়ে থাকে। আৰু সেয়া দেখাই দিছোঁ, দেখাবলৈ কৈছে। ৰাতিপুৱাই খোজকাঢ়িলে অকণমান গাটো ভাল লাগি থাকে, মৰ্ণিং ৱাকে হৈ গৈছে আমাৰ। আৰু এইফালে ইয়াক খাই দিলোঁ আৰু আমি এইফালে অ'টলৈ ৰখি আছোঁ এতিয়া। জিজু থকা হ'লে জিজুৱে গাড়ীতে থৈ আহিলেগৈহেঁতেন ষ্টেচনত, কিন্তু তেওঁৰ ডিউটি আছে কাৰণে নোৱাৰে। আৰু আমি এতিয়া অ'ট ল'লোঁ আৰু অ'ট লৈ চিধা বজাৰলৈ গৈছোঁ। কাৰণ অ'টত যে বহুত বছৰৰ মূৰত উঠিলোঁ, মানে সৰুতেই উঠা মনত আছে। আগতে স্কুললৈ অ'টতে গৈছিলোঁ, তাৰপিছত এতিয়া বহুত বছৰৰ মূৰত অ'টত উঠিলোঁ দেই। আৰু এয়া আমি জিজুৰ কামৰ জেগা পালোঁহি। আৰু ইয়াত মানে কি আমি বস্তু কেইটামান মানে বেগ কেইটামান থৈ যাম বুলি আহিছোঁ, কাৰণ বজাৰত বেগ চেগ লৈ ঘূৰি ফুৰিবলৈ দিগদাৰ হ'ব যে, সেইটো কাৰণে এয়া জিজুৰ হাততে বেগ কেইটা দি আমি এইফালে খোজকাঢ়ি আহি আছোঁ। আৰু ৰাস্তাবিলাকো চাই আহি আছোঁ আৰু খোজকাঢ়ি বেছি দূৰ নহয় ষ্টেচনৰ পৰা বজাৰখনলৈ। ফেঞ্চি বজাৰতকৈও মানে এই বজাৰখন বহুত ডাঙৰ, আৰু ফাৰ্ষ্ট হেণ্ড ছেকেণ্ড হেণ্ড বুলিকৈ মানে দুখন বজাৰ আছে। আৰু ইয়াত ইমান ধুনীয়া কাপোৰ, চেণ্ডেল, বেগ, মানে যি লাগে মানে চব পাব, মানে ব্লেংকেটৰ পৰা আদি কৰি চব পাব মানে। আৰু ৰেটবিলাক ইমান কম নহয়, 100, 50, 200, 300, মানে 500তকৈ ওপৰ নায়েই মানে তেনে। আৰু দিয়ে মানে বজাৰখন ইমানেই স্পীডত মানে একদম গৈয়ে আছে, মানে বস্তু চোৱা কম হৈছে আৰু খোজকঢ়া বেছি হৈছে। মানে দোকানবোৰত সোমোৱাই হোৱা নাই, খালি মানে তেওঁ লৈ গৈ আছে, আমি পিছে গৈ আছোঁ আৰু চিনি তিনি নাপাওঁ যে, প্ৰথম গৈছোঁ যে, সেইটো কাৰণে। আৰু এইবিলাক দেখিছেনে চেণ্ডেল, অনলি 100 ৰুপিজ হয়। মই মানে তেনেকৈ একো বস্তু লোৱা নাই, খালি মই চেণ্ডেলকে ল'লোঁ আৰু 100 ৰুপিজৰ। আৰু এইবিলাক মানে কি ক'ম আৰু, মানে বজাৰ কৰিবলৈ হ'লে মানে ডিমাপুৰে চিলেক্ট কৰিব লাগে, মানে আমাৰ নিচিনা মানুহে। ডিমাপুৰত মানে কম ৰেটতে মানে বহুত ভাল কাপোৰ পাব, মানে ভাল মানে আমি যিবোৰ মানে ৰাফ ইউজৰ কাৰণে ইউজ কৰোঁ, মানে সেইবিলাক আৰু মানে তাত বজাৰ কৰিবলৈ বহুত ভাল। আৰু ট্ৰেইনত গ'লে সুবিধাও হয়, ট্ৰেইনত কমতে হৈ যায়। আৰু বজাৰখনো ষ্টেচনৰ পৰা বেছি দূৰ নহয়, এনেকৈ ষ্টেচনত গৈ পিনে মানে আপুনি বজাৰ কৰিও ঘূৰি আহিব পাৰিব ঘৰলৈ। এইবাৰ আমাৰ একো লোৱা নহ'ল, মানে আমাৰ টাইম কম আছিল হাতত, ষ্টেচনো আহিব লাগে, ইফালে ট্ৰেইন 12টাত আছে। আৰু খোজকাঢ়োতেনো কেতিয়া 2 ঘণ্টা পাৰ হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ। তো সেই লৰালৰিকৈ চেণ্ডেল এযোৰে ল'লোঁ আৰু মই সিমানেই। তাৰপিছত এইফালে হাজবেণ্ডেও এনেকুৱা স্লিপাৰ এযোৰ ল'লে, সিমানেই আৰু বজাৰখন মই ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকে বজাৰখন চাই ল'ব ভিডিঅ'তে। আপোনালোকে ভিডিঅ' চোৱাতকৈ নিজে বজাৰখনলৈ যাবচোন, তেতিয়া কি লওঁ কি নলওঁ লাগিব। মানে হাতত যদি 2000 এটাও লৈ যায় ন, তেতিয়া মানে আপোনাৰ হাতত মানে পইচাটোৰ সলনি আপোনাৰ কেইবাটাও বস্তু আহি যাব, মানে 100, 50, 200 এনেকৈ মানে কেইবাটাও বস্তু পাই যাব আপোনালোকে। তো এবাৰ নিশ্চয় ডিমাপুৰৰ বজাৰলৈ যাব আৰু চাই আহিব নিজে, তেতিয়া গম পাব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। তো এয়াই আছিল আমাৰ ডিমাপুৰৰ যাত্ৰা। আৰু বজাৰখন মই এতিয়া চাই আছোঁ, মোৰে কিবাকিবি লওঁ মানে এতিয়াই মোৰ মন গৈ আছে ল'বলৈ, খালি উপায় নাই আৰু ল'ব নাপালোঁ। দুখৰ কথা কি বুলি ক'ম আৰু। নেক্সট টাইম গ'লে কিন্তু মই একদম ভালকৈ বজাৰ কৰিম দেই, মানে এতিয়া মানে ভাবি থৈছোঁ। আৰু বজাৰখন এনেই ঘূৰি আছোঁ, দেখিছেনে, একো লোৱাই নহ'ল। তাৰপিছত আমি এয়া ফাইনেলি ষ্টেচন পালোঁহি, একদম টাইমত আহিছোঁ আৰু ষ্টেচনলৈ। ইয়াত দিয়ে আমাৰ পূৰা বেগ চেগ ধৰি দিছে, একদম ষ্টেচনলৈকে থৈ গৈছে তাই। আৰু সেয়াই আছিল আমাৰ ডিমাপুৰৰ ভ্লগ।